ককলাবাৰী সমষ্টিত আমাৰ দলে মোক গোলাগাঁও বিচি ডিষ্ট্ৰিক্ট ইনচাৰ্জ হিচাপে নিয়োগ কৰিছে। হিচাপে ককলাবাৰী সমষ্টিত এই দুদিনত যিখিনি আহি মই দেখিলোঁ, আমাৰ দলৰ প্ৰতি প্ৰতিটো ৰাইজে আস্থা আছে আৰু বিশ্বাস এটা ৰাখিছে। সেই আস্থাটো মই দেখিছোঁ। হিচাপে আমি যিজন ব্যক্তিক কেণ্ডিডেট হিচাপে পাইছোঁ, মাননীয় আমাৰ শ্ৰদ্ধাৰ পাৰ্টি মন্তুৰাম বড়ো ডাঙৰীয়া, তেখেতে জয় হোৱাটো নিশ্চিত। যিহেতু আজিৰ তাৰিখত আমাৰ UPPL দলে 17 মাহৰ ভিতৰত মানে আমাৰ চৰকাৰে যি যাতায়াতৰ ব্যৱস্থাৰ কাৰণে এই সমষ্টিত 26টা CC ব্লকৰ ৰাস্তা হৈছে চেংচন গুডউইলৰ নামত। তাৰ বাহিৰেও এনেকৈ বহুত আঁচনি, প্ৰথমতে মই এইটোৱেই ক'লোঁ হিচাপে ইয়াত যথেষ্ট কাম হৈছে। এই হিচাপে আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈছে। আমাৰ কেণ্ডিডেটৰ মানে কোনো এনেকুৱা কিবা নাই। বৰ্তমান তেখেতৰ যিটো স্থিতি মই দেখাত ভালেই দেখিছোঁ। দলঙৰ সমস্যা ইয়াত 5টা দলঙৰ প্ৰয়োজনীয়তা আছে মই গম পোৱাত। এই 5টা দলঙৰ ভিতৰত 2টা দলং বৰ্তমান প্ৰচেছত আছে আমাৰ চিফ মহোদয়ৰ ৰিপৰ্ট মতে আৰু আমাৰ গোলাগাঁও BCDC ৰিপৰ্ট মতে। হিচাপে পৰ্যায়ক্ৰমেভাৱে আমি যিহেতু অংশীদাৰ হিচাপে আছোঁ, এই সমস্যাবিলাক দূৰ হ'বই 100%। প্ৰতিটো মানে দলৰে এটা ষ্ট্ৰেটেজি থাকে। তেখেতসকলৰ ষ্ট্ৰেটেজিটো কি হ'ব, মানে কেনেকৈ কি কথা, সেইটো আমি গম নাপাওঁ। আৰু যিজন কেণ্ডিডেট তেখেতে বাস্তৱ অবৰৰ কেণ্ডিডেট হয় না নহয়, তেখেতসকলেহে গম পাব। হিচাপে আমি যিটো আমাৰ দলৰ যিটো নীতি নিয়ম তেখেতসকলৰ কথা এইটো। সেই হিচাপে আমি যিটো দেখিছোঁ, যিহেতু চৰকাৰ নহ'লে একো কৰিব নোৱাৰে, চৰকাৰ অবিহনে আমি একো কৰিব নোৱাৰে, কোনো ৰাস্তা পদূলি দলং অনুষ্ঠান প্ৰতিষ্ঠান কৰিব নোৱাৰে। তাৰ কাৰণে চৰকাৰৰ কেণ্ডিডেট যিজন মানে দলে চৰকাৰ কৰিছে, সেই দলৰ প্ৰতিহে ৰাইজে আস্থা ৰাখে। মই সেইটো দেখি আহিছোঁ। হিচাপে এইখিনি মই কৈছোঁ। সেইটোতো সিহঁতে কোৱাই কথা, সিহঁতে ক'বই নিজৰ কথা নিজৰ। কিন্তু আজিৰ তাৰিখত তেখেতসকলে জয় হোৱাটোতো তেখেতসকলে নিজেই কৈ আছে চৰকাৰ বনাম বুলি। চৰকাৰ কোনদিনা বনালে? আজি হাগ্ৰামাই চুক্তি কৰাৰ পিছত নিজৰ কলিগক কিমান খবৰ লৈছে, কিমান মানুহে মদ খাই খাই মৰি যাব লগা হৈছে তিল। যিখিনি BLT আছিলে, কিমানজন BLTক সংস্থাপন কৰিলে। মইতো এজন মানে BLTৰ আছিল, মইতো গম পাওঁ না কোনে কি সংস্থাপন হৈছে হোৱা নাই। তেখেতে কোৱা মতে কামবিলাক হৈছে না হোৱা নাই মইতো জানো। আজিৰ তাৰিখত গেজেট নটিফিকেশ্যন 3068খন ৰেভিনিউ অন্তৰ্ভুক্ত আছিলে। তাৰে বাহিৰে গেজেট নটিফিকেশ্যন লিখা আছিলে 95খন গাঁও আৰু ইনক্লুড হ'ব বুলি। কোনোদিনতো সেই কামটো নকৰিলে। আৰু আমাৰ যিখিনি ৰৈ থকা BLT আছিলে, ছ'চাইটি বনাই দিছিলে, কোনজন ব্যক্তিক সংস্থাপনৰ দিশটো ওলাই দিছে? গোটেইখিনিতো হোৱা নাই, কিছু হৈছে যদিও গোটেই মানুহটো হোৱা নাই। আৰু সেই হিচাপে তেখেতৰো যিমান ক'লেও মানে কিবা আছে, গণ্ডগোল আছে। আৰু তেখেতেহে কৈছিলে মানে বড়োলেণ্ডটো নাপাব বুলি কৈছিলে, যেতিয়া আপচুবিলাকে আন্দোলন কৰি আছিলে বড়োলেণ্ডৰ কাৰণে। এতিয়া তেখেতৰ মুখত বড়োলেণ্ড পাব বুলিয়ে কৈছে। সেইটো জিভাটো পিছলি থাকে। সেইটো তেখেতৰ ৰাজনীতি ভাষণ বুলি ক'ব লাগিব। এই মিছলীয়া তেখেতেহে, আমি নহয়। আমি সঠিক জেগাতে আছোঁ। হিচাপে ৰাইজক আমাৰ প্ৰতি আস্থা আছে, আমি জয় হোৱাটো নিশ্চিত।